ৰাতি 8টাই বাজিলে আৰু অকণমান আগতে এওঁ বিয়ালৈ গ'ল মানে কি এওঁলোকৰ ষ্টাফৰে বিয়া আছে তেজপুৰত তাৰপিছত সেইকাৰণে যাওঁতে দেৰিয়ে হৈ গ'ল কাৰণ অফিচ বন্ধ কৰি পেলাই আহিছে আহি পেলাই গৈছে 8টা বাজিত পাবহি ৰাতি 11:30 12টা এনেও বাজিবই আৰু এতিয়া মই অকলে বিৰাট আমনি লাগে এনেও মই দিনটো অকলেই থাকোঁ তাৰপিছত এওঁ এইখিনি সময়ত আহে যে তাৰপিছত মানে অকণ কথা চথা পতা হয় অকলে বিৰাট বেছি আমনি লাগে উপায় নাই আৰু তাৰপিছত এতিয়া মই অকলে আৰু ভাতটো এনেই মোৰ ৰাতি ভাত খাবলৈ মন নাযায় আজিতো অকলে মই একেবাৰে ভাত নবনাওঁ কাৰণ বনাবলৈ মোৰ একেবাৰে মন নাই সেইটো কাৰণে মই ধোচাকে অৰ্ডাৰ দিছোঁ তাৰপিছত আহিব অকণমান দেৰিকে চুইগিৰ পৰা দিছোঁ তাৰপিছত এতিয়া এনেই কিবা কিবি মোবাইলত চাই আছো আৰু এতিয়া মই বাৰে আচ্ছা লাগতে হে চিৰিয়েলখন চাই আছিলো ছনীত দিয়ে আগতে বহুত দিন আগতে ছনীত দিছিলে আৰু এতিয়া আকৌ নতুনকে বনাইছে বিৰাট ভাল লাগে চিৰিয়েলখন চাবলৈ কাৰণে সেইখন চাই আছো তেতিয়াহ'লে মই এখন চিৰিয়েলখন চাই লওঁ চাব আপোনালোকক লগ পাই আছো ধোচাটো আহি গ'ল আৰু এইটো দুটাত চাটনি দিছে এইটো চাম্বাৰ চাগে আৰু এতিয়া গৰমে গৰমে খাই লওঁ ঠাণ্ডা হৈ গ'লে একেবাৰে ভাল নালাগে খাবলৈ আৰু এতিয়া গৰমে গৰমে ধোচাটোতে গৰমে গৰমে খাই লওঁ কাৰণ ঠাণ্ডা দিন যিহেতু একদম ঠাণ্ডা হৈ যাব সোনকালে সেইকাৰণে সোনকালে খাই লওঁ গুড মৰ্ণিং ধুনীয়া ধুনীয়া নাচি ফুলৰ সৈতে আপোনালোকক মই গুড মৰ্ণিং কৈছোঁ আৰু আজি হৈছে নেক্সট দিনাখন কালি আৰু ভিডিঅ' নকৰিলোঁ আকৌ ৰাতিপুৱাৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ হাই ফ্ৰেণ্ডছ এতিয়া মই ভাত বনাই আছিলোঁ আৰু ঘপকতে মই চব নাই ব্লগটো ফাৰ্ষ্ট আৰম্ভ কৰি লওঁ আৰু আজি গা ধুওঁতে বহুত বেছি দেৰি হৈ গ'ল কাৰণ মই চুলিত হেনা ঘঁহিছিলোঁ বহুত ঠাণ্ডা দিন যে বহুত দিন ঘঁহা নাছিলোঁ হেনা সেইকাৰণে ভাবিছোঁ আজি হেনা ঘঁহিলোঁ কাপোৰ অলপ ধুব আছিলে সেইকাৰণে গা ধুওঁতে বহুত দেৰি হৈ গ'ল আহি পেলাই ভাত বনাই আছিলোঁ আৰু ভাত এনেকৈ শাক ভাজিছোঁ তাৰপিছত দাইল বনালোঁ আৰু কাচকল পিটিকা আৰু কিবাকিবি বনাওঁ এনেকৈ তাৰপিছত সেইকাৰণে দেৰিয়ে হৈ গ'ল হৈছেগৈ লাহে লাহে তাৰপিছত ভাত তাৰ আগতে ব্লগটো আৰম্ভ কৰি দিওঁ তাৰপিছত মই আপোনালোকক সেইকাৰণে কি কৰোঁ দেখাই থাকিম আৰু ৰ'দটো গৈছেগৈ লাহেকৈ কাৰণ 2:30 বাজিলে যিহেতু ৰ'দটো লাহে লাহে গৈছেগৈ চাৰে 4:30 পৰা সন্ধিয়া লগা নিচিনাই হয় আজিকালি সেইটো কাৰণে আৰু এতিয়া মোৰ ভাত হৈ গ'ল মই যাওঁ ফাৰ্ষ্টে ভাত খাই লওঁগৈ ব'লক আপোনালোকক দেখাওঁ মই আজি কি বনালোঁ আজি দুপৰীয়া বনালোঁ এয়া ভাত দাইল এয়া তিয়ঁহ চালাড এয়া শাক ভাজি কাচকল আলু পিটিকা আৰু হৈছে কুন্দুলি ভাজি আৰু এতিয়া ভাত পানী খোৱা হৈ গ'ল আৰু অকণমান ৰ'দটো দি আছে মই সেইকাৰণে ওপৰত আহিছোঁ আহি পেলাই মই অকণমান ৰ'দত বহুত ঠাণ্ডা লাগি আছে ভিতৰত বহুত ঠাণ্ডা হয় সেইটো কাৰণে আৰু সেইকাৰণে মই হাত দীঘল কুৰ্তাও পিন্ধি আছোঁ ভিতৰত বহুত ঠাণ্ডা হয় আৰু সেইকাৰণে ভাবিছোঁ অকণমান দেৰি ৰ'দত বহোঁ কাৰণ ৰ'দটো অকণ দেৰিকৈ যাবগৈ যিহেতু মই শুই আছিলোঁ এনেই মানে শুই থকা নাই বিচনাত এনে পৰি আছিলোঁ মোবাইল চাই আবেলিৰ পৰা মোবাইল চাই কিনো কৰিম আৰু বাহিৰতো ইমান ঠাণ্ডা ওলাই যাব নে একদম খিৰখিৰীয়া বতাহ এটা মাৰি আছে তাৰপিছত সেইটো কাৰণে মোবাইল চাই মোৰ গোটেই MB মানে 2GB শেষে হ'ব হৈ গ'ল আৰু সেয়া চাই আছিলোঁ তাৰপিছত এতিয়া এওঁ আহিলে চাহ তাহ দিওঁ আৰু মাংস লৈ আহিছে মাংস বনাওঁগৈ জানো একদম চিম্পুলকৈ বনাম তাৰপিছত ব'লক তেতিয়াহ'লে কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ আৰু এতিয়া যাওঁ বনাওঁগৈ ঠাণ্ডা বতৰ দিনৰ মাংস খাবলৈ ভাল লাগে বহুত দিন খোৱা নাই আজিকালি মাংস আমি বহুত কমাই খোৱা হৈছোঁ মানে নাখাওঁ ইমানকৈ কাৰণ খালে ইমান বেছিকৈ ভালো নহয় সেইকাৰণে একদম কমাই খাওঁ তাৰপিছত সেইকাৰণে বহুত দিন পাছত আজি আনিছে তাৰপিছত এতিয়া মানে বনাওঁগৈ ভাত বনাম আৰু মাংস বনাম বেলেগ একো নবনাওঁ আৰু তাৰপিছত ব'লক তেতিয়াহ'লে কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ বাৰু এইখিনি মাংস সানি ল'লোঁ ধুনীয়াকৈ একদম চিম্পুলকৈ বনাম মাংসখিনি হালধি ধনিয়া জিৰা আৰু মিট মছলা চিকেন মছলা এনেকৈ মিঠাতেল নিমখ এনেকৈ দি সানি ল'লোঁ আৰু এতিয়া বনাওঁগৈ আৰু এইখিনি আদা নহৰু জলকীয়া পিঁয়াজ আৰু লং ইলাচি দালচেনিও এনেকৈ পিচি ল'লোঁ মানে পূৰা মিহিকৈ পিছা নাই অলপকৈ পিচি ল'লোঁ আৰু এতিয়া বনাম আৰু অলপ বনাই লওঁ এতিয়া তেলত মছলাখিনি দি দিলোঁ আদা নহৰু পিঁয়াজ জলকীয়া সেইখিনি আৰু তেজপাত দুটা দি দিছোঁ আহি একে পুৰা একদম বিছনাত পৰি গৈছে আৰু যে দিনটো মই অকলে থাকোঁ মোৰ লগত যেন কথা পাতিব লাগেতো নাজানা হা আহি একে খালি মোবাইল একদম খোৱাৰ সময়লৈকে মোবাইল মানে আৰু ৰখাই দিয়া মানে ৰাতি 11টালৈকে মোবাইল মানে ৰাতি 11টা বাজিত মোবাইলটো লৈ ল'ব লাগিব মানে তেতিয়াহে মানে আৰু মাংসখিনি অকণমান আগতে বহাইছোঁ আৰু ইয়াত পানী ওলাই আছে হোৱাগেই নাই বহুত দেৰি লাগিব
মাংসটো ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল আৰু তেলটো দেখিছিলে কি ধুনীয়াকৈ ওলাইছে। তেলটো ধুনীয়াকৈ ওলাইছে, এতিয়া পানী দিব পৰা হৈ গৈছে আৰু। আৰু মাংসটো হৈ গ'ল। এতিয়া মই ইয়াত দি দিছোঁ ধনিয়া, কাৰণ এতিয়া ঠাণ্ডা দিনত ধনিয়া নিদিলেতো নহ'বই, সেইকাৰণে ধনিয়া দি দিছোঁ। খাবলৈও ভাল লাগে। আৰু মোৰ মাংসটো হৈ গ'ল, এতিয়া মই বন্ধ কৰিলে হৈ গ'ল আৰু। মাংস লৈ লৈছোঁ গৰম গৰমকৈ, একদম ধোঁৱা ওলাই আছে। ভাত খাই লওঁ। খাবলৈ বহুত ধুনীয়া হৈছে। একদম ধনিয়া গোন্ধটো বিৰাট ধুনীয়াকৈ আহিছে, মানে ধনিয়াৰ ফ্লেভাৰটো ভাল লাগিছে। মানে একদম চিম্পুলকৈ বনাইছোঁ, একো মছলা চছলা দিয়া নাই। একদম আদা নহৰু জলকীয়া আৰু এনেকৈ জিৰা ধনিয়া মিট মছলা তেনেকৈ অকণমান দি বনাইছোঁ জোলকৈ, কাৰণ ছাগলী মাংসটো জোলেই ভাল লাগে, সেইটো কাৰণে খাবলৈ বহুত টেষ্টি হৈছে। এতিয়া খাই লওঁ তেতিয়াহ'লে। কেনেকুৱা আছে খাবলৈ? ভাল হৈছে। আমি খাই লওঁ তেতিয়াহ'লে। এতিয়া ভাত খাই উঠিলোঁ, হৈ গ'ল। দাঁত ব্ৰাছ কৰা হ'ল, এতিয়া মুখ ধুবলৈ কাৰণে আছে। মুখ ধুওঁগৈ, মুখ ধুই পেলাই আছে শুম আৰু। 11টা বাজিব হ'ল। আৰু কাপোৰ অলপমান আছে চাৰ্ফত দিবলৈ কাৰণে, উনি গৰম পানী দি পেলাই মানে চাৰ্ফত দি থ'লে ৰাতিপুৱা পূৰা চিকচিকীয়া চাফা হৈ থাকে মানে। আৰু এতিয়া ঠাণ্ডা দিনটো, সেইকাৰণে দেৰিকৈ ধুলে কাপোৰ নুশুকাই, মানে সোনকালেই ধুই দিব লাগে। সেইকাৰণে মই ৰাতিয়ে চাৰ্ফত দি থৈ দিওঁ, তাৰপিছত ৰাতিপুৱা সোনকালে ধুই দিম। কাৰণ ৰ'দটোত এনেও 3টা মানত গুচিয়ে যায়, সেইটো কাৰণে। তাৰপিছত যাওঁ, এইকেইটা কাম কৰি লওঁগৈ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি আপোনালোকে চাই ভাল পাইছে, প্লিজ লাইক কৰি দিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট দিব। আৰু যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। আৰু ছাইডতে থকা বেলটো সেইটো ক্লিক কৰি দিব।